Guys, welcome back to my channel. এইজনী আমাৰ চেনেলৰ সদস্য মানে মেইন কি চেনেলটো আমাৰ পক্ষীবাৰ হয় এগৰাকী কিন্তু ষ্টাৰ্টিংটো মই কৰিছোঁ আৰু মানে ফাৰ্ষ্ট ব্লগটো সেইকাৰণে আমাৰ লাষ্ট লৈছে সেইকাৰণে মই কৈ দিব কৈছে মই কৰিছোঁ এইফালে আমাৰ য়োগা টিচাৰ আমাৰ য়োগা টিচাৰ য়োগা চলি আছে পৱন মুক্তাসন এইফালে আমাৰ নিমিত এইফালে পৱন মুক্তাসন কেনেকৈ আপোনালোকক দেখাব আপুনি কোচিং ল'বলৈ আহিব পাৰে আপোনালোকে কোচিং ল'বলৈ দেখাই দিয়া এবাৰ Punky Moran's channel. এইটো নতুন ব্লগ হয় পংখীৰ চেনেলৰ প্ৰথম ব্লগ আৰু আপোনালোক সকলোকে আমাৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ Yes. কাইলৈ আমি ফুৰিবলৈ যাম ক'লৈ যাম কি সেইবোৰ এতিয়া নকওঁ ভিডিঅ'টো চাই থাকিব গম পাব চবেই মোবাইল পাইছে চবেই ব্যস্ত চোৱা ইয়াত আমি নাকো পাই সিহঁতি নাই পাই মানে নাযায় হ'লেও আমাৰ লগত কোম্পানী দিব যাম এইজনী চয়নিকা যাব বোলে এইজনী জিম্পি এইজনী নাযায় কিন্তু বহুত দুখত আছে চোৱা বহুত কান্দি আছে গাইজ বহুত দুখৰ কথা চব ডিপাৰ্টমেণ্টৰ নিছে এডুকেশ্যন নিছে তাৰপিছত ইকনমিক্স নিছে কিন্তু মানে আমাৰ পলিটিকেল চাইন্স ডিপাৰ্টমেণ্ট অকল ফিফ্থ চেমৰখিনি নিছে আমি ফাৰ্ষ্ট আমি কেঁচুৱা আমি কান্দিম সেই গতিকে আমাক যাব নিদিয়ে আমি নেযাওঁ গাইজ বাই বাই গাইজ চাওক আমাৰ ভণ্টিহঁতে লুডু খেলি আছে ইহঁতে প্ৰায় এনেকৈ লুডু খেলি থাকে চাওক Hello guys. আমাৰ বান্ধৱী পংখী চেনেল সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা শ্বেয়াৰ কৰি দিবা আৰু চেনেল থকা ভণ্টি চয়নিকা আৰু নিবিতা কিবা এটা কৈ দিয়া মই চেনেলটো কিবা এটা কৈ দিম দিয়া পংখীৰ চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব হৈছে এইফালে ভিডিঅ' পৰা ষ্টেট কৰি আছে এতিয়া সময় হৈছে ৰাতিপুৱা 5টা বাজিব এতিয়া 5 মিনিট আছে চাগে তাৰপিছত এইফালে চোৱা ইয়াত ঋতুপৰ্ণা উঠি কিনে আমাৰ বাই বাই দিব আহিছে তাৰপিছত এইফালে আছে আমাৰ যোৱা মানুহবোৰ নিবেদিতা আৰু এইফালে চয়নিকা এইফালে দেৱজানী এইফালে দয়াশ্ৰী এইফালে প্ৰকৃতি এইজনী জিম্পি যাব নোপোৱাকৈ পৰা কান্দি আছে বহি আমাৰ ভণ্টি আমি চবে ফুৰিবলৈ গৈছোঁ কিন্তু তাই ৰাতিপুৱা শুই উঠি চবকে ষ্টেট কৰি দিবলগীয়া হৈছে মই ভিডিঅ' কৰি আছোঁ আপোনালোকে যদি চলি ষ্টেট কৰিব বিচাৰে শুনা না আপোনালোকে যদি চলি ষ্টেট কৰিব বিচাৰে তেনেহ'লে আমাৰ ডিটি প্ৰভাৰ লগত যোগাযোগ কৰিব পাৰে যদি বিচাৰে কণ্টেক্ট নাম্বাৰটো দিয়া হ'ব গুড মৰ্ণিং সকলোলৈকে পোনপ্ৰথমে মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ এতিয়া সময় 4:47 হৈছে আমি 5টা বজাত ইয়াৰ পৰা যাম আজি ফুৰিবলৈ যাম 26 ডিচেম্বৰ খুব ভাল লাগিব ক'লৈ যাম কাৰ লগত যাম সেইবোৰ এতিয়াই নকওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি যিহেতু হোষ্টেলত থাকোঁ হোষ্টেলৰ যিমানখিনি ছোৱালী ফুৰিবলৈ যাম আমি গোটেইখিনি ওলাই একেবাৰে তলত মেমৰ ৰুমৰ ওচৰত পাই গ'লোহি আৰু ভণ্টিসকলে এনেকৈ চাই আছে আপোনালোকে ভিডিঅ'টো চাই থাকক আমি দেখুৱাই থাকিম যিহেতু আমি ৰেডি হৈ গ'লোঁ আমি অকণমান পিছতে গাড়ীত উঠিমগৈ কপি আছে প্ৰীতি ভণ্টি এতিয়া সাৰ পাইছে আমি উঠি যাব ওলালোঁ তাই এতিয়া সাৰ পাইছে মই চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া শুই উঠিছে এয়া মই গৈ আছোঁ আৰু এয়া গোটেইখিনি কলেজৰ গেটৰ সন্মুখত লগ হৈ ল'লোঁ আমাৰ লগতে আপোনালোকেও আহি আছে ভিডিঅ'টো চাই নহয়নে তেন্তে শুনক এতিয়া আমি ক'লৈ গৈ আছোঁ আমি গৈ আছোঁ অৰুণাচলৰ অতি মনোমোহা ঠাই ডাম্বুকলৈ আৰু আমি এনেদৰেই লগৰ সমনীয়াৰ সৈতে খুব ফূৰ্তি নাচি বাগি গৈ আছোঁ এয়া চাওক আমি নাচি নাচি গৈ আছোঁ আৰু মাজতে এনেকৈ চিঞৰিও দিওঁ মুঠতে খুব ভাল লাগিল এইবোৰ নাচি নাচি খুব ভাগৰিছে আৰু আমি এঠাইত ৰৈছোঁহি আৰু মই আপোনালোকক দেখাব বিচাৰিছোঁ এয়া ইমান ফ্ৰেণ্ডছ ফেষ্টিভেল হয় ইয়াত আমি ফাইনেলি ইয়াত পাই গ'লোঁ আহি
আহি আমি পাই গ'লোহি ডাম্বুক আৰু ইয়াতেই দলঙৰ ওপৰতেই আমাৰ বাছখন ৰখাই মেলি আমি এতিয়া তললৈ যাম তলত আমি ৰান্ধি মেলি খামগৈ এই চাওক ইমান ধুনীয়া তললৈ আমি গৈ আছোঁ ছোৱালীবোৰে গোটেইবোৰে লগ লাগি আমি কামবোৰ কৰিছিলোঁ আৰু ছাৰ মেমহঁতে আমাক আমাৰ তত্ত্বাৱধানত আছিল তেওঁলোকে সকলো আমাক নিৰীক্ষণ কৰি আছিল সহায় কৰিছিল এয়া ছোৱালীবোৰে বাচনবোৰ নি আছে আৰু ওপৰৰ পৰা ছোৱালীবোৰে সেইখন আমাৰ বাছ হয় হালধীয়াখন মুঠতে খুব ভাল লাগিলে আৰু এতিয়া গৈ মেলি তাত ৰান্ধি মেলি খামগৈ নামোতে অকণমান কষ্ট হৈছিল কাৰণ শিলগুটি আৰু লগৰবোৰ ৰুমি হয় এয়া ৰুমি একেলগে ভিডিঅ' বনালোঁ আমি ফাইনেলি ডাম্বুক পাই গ'লোহি আৰু এতিয়া টাইম হৈছে 11টা আমি 6:30 মানত ওলাইছিলোঁ নেকি আৰু এতিয়া 11টা বজাত পাই গ'লোহি এয়া চাওক আপোনালোকক দেখাইছোঁ ইমান ধুনীয়া চাওক ইমান ধুনীয়া আপোনালোকক বাকী ভিডিঅ'বোৰ দেখাই থাকিম আপোনালোকে চাই থাকিব মই গোটেই এবাৰ ঘূৰি দেখাই দিছোঁ আপোনালোকক ৰ'দৰ পৰা একো দেখিয়ে পোৱা নাই মুনিয়ে পোৱা নাই আমি গোটেইখিনি ওপৰৰ পৰা তললৈ নামি সকলোৱে একেলগতে বহি আমি ব্ৰেকফাষ্ট কৰিলোঁ মই সোনকালে ব্ৰেকফাষ্ট কৰি ভিডিঅ' কৰিবলৈ উঠি গ'লোঁ ছোৱালীবোৰ বহুত ব্যস্ত আছে এয়া চাওক ভণ্টি হয় নেক্সট আৰু এফালে ওলাই দে এবাৰ পূজা কিবা এটা কৈ দে কেনেকুৱা লাগিছে আজি আহি বহুত ভাল লাগিছে বহুত দিন কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে আৰু তোমালোকে খোৱা বোৱা হ'ল নাই তোমালোকৰ হ'ল নাই তোমালোকৰ বনাই আছে নেকি আৰু আজি কিবা কিবি কৈ দে পখিলা চেনেলটো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব দেই বাই বাই জাহিৰা বেটে সার্চ পলিসি দিছিল ওখানে ভালাইছে এখানে ভালো আমরা মনে করে বাই বাই নাচি মেলি এতিয়া আমি খাবলৈ ওলাইছোঁ এয়া খাই আছোঁ খাবলৈ বহুত টেষ্টি হৈছিল আৰু আটাইতকৈ এটা বেছি ভাল লাগিলে যে যিমান বিচাৰোঁ সিমান মাংস খালোঁ আমি সেইকাৰণে বেছিয়ে ভাল লাগিল অকণমান আৰু গোটেইখিনি এনেকৈ খোৱাৰ পিছত আমি বস্তুবোৰ লাহে ধীৰে ঠিক ঠাক কৰিলোঁ আৰু সকলোৱে যাতে ভালদৰে খায় তাৰ প্ৰতি আমাৰ ছাৰ মেমহঁতে বাৰে বাৰে চকু ৰাখি আছিল এয়া নিশা প্ৰেক্টিছ পাইছে তাই গাইজ ইতিমধ্যে আমাৰ খাই শেষ হ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ যোৱাৰ আগতে আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ এয়া সকলোৱে খাই শেষ হৈছে মানে খাই আছে ইয়াৰ পিছতে আমি যামগৈ আজি যাবলৈ বহুত ভাল লাগিল সেইকাৰণে প্ৰায় এয়া আমাৰ বৰ্মানগৰ দেখাই মই ভিডিঅ'ই কৰিছোঁ বহুত ভাল লাগিলে আহি আছে ইয়ালৈ অনাগত দিনত আকৌ আহিম বুলি আশা কৰিছোঁ কাৰণ আজি অহাৰ পিছত বহুত ঠাণ্ডা লাগিলে খুব ঠাণ্ডা লাগিলে তুমি হাই কৰি দিয়া মই ভিডিঅ' বনাই আছোঁ খাই মেলি সকলোৱে এয়া আমি পুনৰ উভতিছোঁ মাজে মাজে আমি বহুত ফটো ভিডিঅ' তুলিলোঁ আচলতে পিকনিক খাবলৈ যাওঁতে ফটো ভিডিঅ' নুতুলিলেনো কিহৰ মজা হয়নে সেয়েহে চাওক আমি কিছুমান ফটো তুলিছিলোঁ
আমি ফাইনেলি আহি পালোঁ কেনেকুৱা লাগিলে ডাম্বুক ফুৰি তোমালোকে কৈ দিয়া এবাৰ চিঞৰ এটা গাইজ গতিকে ভিডিঅ'টি আজি ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পাব ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই